हेलो गाइस नमस्कार আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি নতুন এটা ভিডিঅ' আৰম্ভ কৰি দিলো আৰু গাইস মই সদায় ভাবো ডেইলি ভ্লগ বনাম বাট মই পাহৰি থাকো বাট আজি বনাইছো তো এতিয়া মই ৰেডি হৈ গলো একদম সিম্পল টি-শাৰ্ট এটা আৰু জিন্সটো পিন্ধি লৈছো আৰু বেগত গাইস মোৰ মেখেলা চাদৰ লৈ লৈছো কাৰণ আজিও প্ৰেক্টিছ আছে বিহুৰ কাৰণে তো এতিয়া মামাহঁতৰ ঘৰত যাম মামাহঁতৰ ঘৰৰ পৰা মই বিহুৰ প্ৰেক্টিছৰ কাৰণে যাম তো চাই থাকক বলা আজি মোৰ মামাহঁতৰ ঘৰখন আপোনালোকক দেখাও আৰু ইয়াতে এতিয়া মিঠাই ল'বলৈ ৰাখিছোঁ তো গাইস ইয়া মামাহঁতৰ ঘৰ আহি পালো স্কিন কেয়াৰ কৰি আছে গাইস ইয়াতে মামাহঁতৰ চোতালখন গাইস বহুত ভাল লাগে কাৰণ এনেকৈ পুৰা গ্ৰীনি আৰু এইটো আমাৰো আছে গাইস এইডালো আছে আমাৰ এইডাল নাই গাইস আমাৰ আছিল মানে নোহোৱা হৈ গৈছে এতিয়া গাইস এনেকৈ ফুল মানে চোতালত থাকিলে খুব ভাল লাগে চোৰ আৰু এইডাল গাইস মামাহঁতৰ চোতালতে এডাল বগৰী গছ আছে গাইস আৰু গাইছ মেইন উদ্দেশ্যটো হৈছে মামাহঁতৰ তাত অহাৰ খাবাই দে আছিলে গাইছ খাবলৈ চব মানে আলহীৰ তাতে আৰু যোৱাৰ এটাই উদ্দেশ্য খোৱা আৰু ইয়াতে পুৰা কমফৰ্টেবলকৈ ধুনীয়াকৈ মই বহি লৈছোঁ গাইছ আৰু আমাৰ মাহী গাইছ এইটো আমাৰ চলিটো গাইছ বটলি আনিছোঁ গাইছ ৰেলেণ্ডৰ পৰা আৰু আমাৰ মহাশয়ে তলত বহি নাখাই চাহ আৰু এতিয়া আমি গৈছোঁ গাইছ নদীৰ পাৰত বহুত ধুনীয়া ভিউ আছে তাত অঁ মই ভূতে মাতি নিছে নেকি ফ্লগৰ কাৰণে বিজি আছে গাছ গোটেইকেইটা মুটকি সৰু বাট গোটেইকেইটা মুটকি ওখ দুখ লাগিছে মাত ন চুপ শুনছো মোক এটা ভিডিঅ' বনাই দিনা প্লিজ এই সুমিজি নেমু কাটি আছে গাইছ এতিয়া মই ভাত খাম গাইছ চিকেন ইয়া মটন ইয়া মাছ আৰু নেমু চালাড গাইছ মই ৰেডি হৈ গ'লোঁ গাইছ আমাৰ মামী গাইছ এটা মামী বাই বাই এয়া মামাহঁতৰ ঘৰত মোক থ'বলৈ যাব ওলাইছিল তাৰপিছত তাৰ কিবা এটা কাম ওলাল তাৰপিছত এয়া কৈ যেতিয়া ৰ'বক লগ কৰিলোঁ চব গাইছ ভাগ্য বিৰাট ভাল গাইছ মোৰ আজি আৰু ই কিবা এটা কামত আহিছিল তো তাৰ লগতে গ'লোঁ আৰু গধূলিলৈকে তো এয়া আহি পালোঁ মই তো যদি আজি ভিডিঅ'টো গাইছ যদি ভিডিঅ'টো গাইছ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু গাইছ শেষত মানুহ চাওক গাইছ ভিৰ গাইছ